হিচাপে বিজেপি দলৰ যিটো পজিশ্যন খুব ভাল সকলো জাতি জনগোষ্ঠীয়ে ওলাই আহিছে আমাৰ বিজেপি দলক সহায় কৰিবৰ কাৰণে আৰু একটাই কথা আমি কৈছোঁ যে সকলো জাতি জনগোষ্ঠীৰ যিটো কমন সমস্যা সেই কমন সমস্যা হ'ল মাটিৰ পাট্টা এই মাটিৰ পাট্টাটো আমি কৈছোঁ যে যেতিয়া চৰকাৰ বনোৱাৰ পিছত সকলো জাতি জনগোষ্ঠীকে এক নম্বৰ মাটিৰ পাট্টা দিয়াটো আমাৰ কাম হ'ব আমাৰ চৰকাৰৰ দিনত আৰু ইয়াৰ লগতে নিবনুৱা সমস্যা বেকাৰ সমস্যা বহুত গাঁৱে বহুত ল'ৰা ছোৱালী আছে MA পাছ BA পাছ বা মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডাৰী পাছ এনেকুৱা বহুত ল'ৰা ছোৱালী বেকাৰ হৈ আছে এইসকলক সংস্থাপনৰ কাৰণে BPF দলৰ চৰকাৰৰ পৰা আৰ্থিক সাহায্য দিয়া হ'ব বুলি আমি ঘোষণা কৰিছোঁ আৰু এইটো পাই যাব আৰু অকল বড়ো নহয় এই আৰ্থিক সাহায্যটো মুছলিমো পাব গাৰোও পাব ৰাভাও পাব বেংগলীও পাব লগতে আমাৰ ৰাজবংশীসকলেও পাব বেংগলীসকলেও পাব গোৰ্খাসকলেও পাব যিমান জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ যিসকল বেকাৰ ল'ৰা ছোৱালী সকলোৱে এই আৰ্থিক সাহায্যটো পাব আৰু আমি ভাবোঁ এইবাৰ এই 3-4 মাহৰ ভিতৰত এই 100 কোটিটো আমি ব্যৱহাৰ কৰি আকৌ আমি 2026ত এই 100 কোটি জাগাত আকৌ আমি বঢ়াই পেলাই 150 নহ'লে 200 কৰিব পাৰে মুঠতে আমাৰ সমস্যাটো হ'ল বেকাৰ সমস্যা বহুত ল'ৰা ছোৱালীয়ে একো কাম নোপোৱাকৈ চাকৰি নোপোৱাকৈ বেকাৰ বহি আছে ইয়াৰ কাৰণে আমি সেইটো চিন্তা কৰিছোঁ আৰু আমাৰ আই মাতৃ মহিলাসকলৰ যিটো সেল্ফ হেল্প গ্ৰুপ এই সেল্ফ হেল্প গ্ৰুপতো আমি যিমান পাৰে 20,000 হওক 25,000 হওক 30,000 হওক সেইটো আমি দিম আৰু যিসকল সিনিয়ৰ চিটিজেন এইসকলৰ কাৰণেও আমি 5 কোটি টকা ধাৰ্য কৰা হৈছে ইয়াৰ পিছত যিসকল বিকলাংগ হেণ্ডিকেপ ফিজিকেল চেলেঞ্জ ইহঁতৰ কাৰণেও আমি 5 কোটি টকা ব্যৱহাৰ কৰিব মুঠতে আমি চৰকাৰ হোৱাৰ পিছত এই শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি গহপুৰলৈকে যিমান জাতি জনগোষ্ঠী আছে জাতীয় যিখিনি সমস্যা ইয়াৰ ওপৰত 1 নম্বৰ নজৰ ৰাখি পেলাই আমি কাম কৰিব বুলি কৈছে ৰাজবংশীসকলৰ আদিবাসীসকলৰ যিটো জনগোষ্ঠীৰ সমস্যা ইয়াৰ ওপৰত আমাৰ যিটো লেটাৰ অফ ছাপৰ্ট এইটো যাব NOC-টো আমি BTC গভৰ্ণমেণ্টৰ পৰা আমি দিম ইয়াৰ পিছত গোৰ্খা সম্প্ৰদায়ৰ যিটো প্ৰটেক্টেড ক্লাছৰ যিটো সমস্যা ইয়াৰ ক্ষেত্ৰতো BTC গভৰ্ণমেণ্টে লেটাৰ অফ ছাপৰ্ট বা NOC দিব বুলি আমি ঘোষণা কৰিছোঁ আৰু আমাৰ ইস্তাহাৰত আছে অসমৰ মুখ্যমন্ত্ৰী আজি এটা কথা কৈছে ছাৰ যে BTCৰ গাড়ীখন আমাৰ তেলো আমাৰ এইবাৰ ড্ৰাইভাৰটো আমাৰ হ'ব কি কয় আপুনি কি মন্তব্য হেলিকপ্টাৰৰ ফেন মই নিজে ৰাইজৰ পৰা কালেকশ্যন কৰি পেলাই মই চলাই আছোঁ এই হেলিকপ্টাৰ ভাড়াটো মই নিজে 22 কোটি টকাৰ মাটি বিক্ৰী কৰি পেলাই মই ভাড়া ল'ব লগা হৈছে কাৰ হৈ এইটো মই নিজে কিবা কৰি পেলাই হেলিকপ্টাৰ চলাই আছোঁ ক'ত নিজে ড্ৰাইভাৰ কালি চিৰাঙত যিটো ঘটনা হ'ল বিজেপিৰ আক্ৰমণৰ ঘটনা আপুনি কি ক'ব এইটোতো ফেৰেংগাৰ গুণ্ডা ফেৰেংগাই 5 বছৰ এইবিলাককে ফালি আছে বেলেগ একো নাই এনেকুৱা গুণ্ডামি দেখাই ইলেকশ্যনত নিজকে কোনো ভয় নাখায় ফেৰেংগাৰ এই গুণ্ডা বাহিনী ফেৰেংগাই এই 5 বছৰৰ এই কেইজনমান ল'ৰাসকলক এনেকুৱা পইচা দি পেলাই ফালি আছে ইয়াৰ বাহিৰে একো নাই সেইটো দি আমাৰ BPF দলক একো ক্ষতি কৰিব নোৱাৰে একো কৰিব নোৱাৰে ছাৰ এবাৰ BTC গঠন হ'লে ড্ৰাইভাৰটো কোন হ'ব BTC মেইন ড্ৰাইভাৰ কোন হ'ব ক'ত কি ড্ৰাইভাৰ BTC গঠন হোৱাৰ পিছত ড্ৰাইভাৰটো কোন হ'ব BTC গভৰ্ণমেণ্টৰ ড্ৰাইভাৰ কোনে চলাব BTC চলাব BPF বাছ আৰু প্ৰমোদ বড়োৱে এটা কথা কৈছে যে হাগ্ৰামা কোৱা কথাখিনি চব ভিত্তিহীন এইবিলাক কথাৰ কোনো মূল্য নাই প্ৰমোদ বড়োৰ মই যিখিনি কথা কৈছে ৰাইজৰ অপিনিয়ন সকলো জাতি জনগোষ্ঠীৰ অপিনিয়নটো লৈ পেলাই মই কথা কৈছোঁ মই বাহিৰৰ কথা কোৱা নাই প্ৰমোদ বড়োৰ যিবিলাক কথা কৈছে তাৰটোহে ব্যক্তিগত অপিনিয়ন ৰাইজৰ অপিনিয়ন নহয় আৰু এটা কথা কৈছে যে আপুনি শূন্যৰ কোনো তথ্য গুৰুত্বই নাজানে শূন্য কি বস্তু
একো কাম হোৱা নাই জিৰ' আমি উন্নয়নটো গুৰুত্ব দিছে আগৰ 15 বছৰত আমি BPF দলে চৰকাৰ বনোৱা সময়ত যিখিনি কাম কৰিছে ইয়াতকে আৰু এইবাৰ নতুন চৰকাৰ আহিলে আমি ডাবল গুণ আৰু কাম কৰিব সমগ্ৰ যোৱা 5 বছৰত একো কৰা নাই খালি লুণ্ঠনে কৰিছে স্যাৰ এইবাৰ হিৰো কোন হ'ব জিৰ' কোন হ'ব এইবাৰ হিৰো BPF হ'ব জিৰ' UPPL হ'ব আপোনালোকৰ চৰকাৰ যদি আহে তেতিয়াহ'লে প্ৰমোদ বড়োৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা হ'ব নেকি দুৰ্নীতি হোৱাৰ কথা যে কৈছে আইনী ব্যৱস্থাটো মই উকিল নহয় মই SP DC নহয় আইনী যদি কিবা ব্যৱস্থা ল'ব লাগে ইয়াত অডিটৰ জেনেৰেল আছে হিচাপ কৰা আপুনি ক'ত পইচাটো ক'ত ব্যৱহাৰ কৰিছে কৰা নাই এইবিলাক গোটেই হিচাপটো এজিয়ে একাউণ্টেণ্ট এজি আহিব এজিয়ে হিচাপ কিতাপ ল'ব বাছ থেংক ইউ ছাৰ